নিষিদ্ধ ঘোষিত সংগঠনলৈ যোৱা সকলৰ প্ৰতি দীপজ্যোতিৰ ঘূৰি আহিবলৈ আহ্বান তেওঁৰ গীতৰ যোগেদি ঘূৰি আহিবলৈ আহ্বান জনাইছে। নমস্কাৰ, পোনপ্ৰথমে মই এক্টিভ আছাম নিউজৰ সমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গানটো কথা সুৰ সকলোখিনি মোৰেই, মোক সহায় সহযোগিতা তথা বহুত কষ্ট কৰি সহায় কৰিছিলে অংকুৰ গগৈ, মোৰ বন্ধু, তালেও অশেষ ধন্যবাদ। তেনেকৈ আৰু মোৰ কেইবাজনো বন্ধু আছে, অমৃত, প্ৰাঞ্জল, বিনয়। বৰ্তমান প্ৰেক্ষাপটত ৰাজনৈতিক স্থিতিক লৈও নিজ মত আগবঢ়াইছে দীপজ্যোতিয়ে। If they desire to put their best possible effort. আচলতে আমি সকলোৱে দেখি আহিছোঁ, আপোনালোকে দেখি আহিছে যে বৰ্তমান সময়ত আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটখন বা আমাৰ চৰকাৰৰ যি স্থিতি, কিন্তু আমাৰ চৰকাৰৰ যি স্থিতি তাৰ ওপৰতো আজি বহু মেধাৱী ছাত্ৰই আস্থা হেৰুৱাই তেওঁলোকে এন্ধাৰৰ বাটেৰে অগ্ৰসৰ হৈছে। তেওঁলোকে কিছুমান নিষিদ্ধ ঘোষিত সংগঠনত যোগ দিবলগীয়া হৈছে। বহু ছাত্ৰই আজি, বহু মেধাৱী ছাত্ৰই আজি ভাল ভাল ডিগ্ৰী লৈও আজি তেওঁলোকৰ যোগ্যতাৰে একোটা চাকৰি অৰ্জন কৰিব পৰা নাই। তেওঁলোক নিবনুৱা হৈ পৰি আছে, বা হাতে কামে যদি কিবা এটা কৰিবলৈও চেষ্টা কৰিছে তেওঁলোকক সেই সুবিধাখন ৰজাঘৰীয়া দিয়া হোৱা নাই। তেনেকুৱা কিছুমান পৰিস্থিতিটো বহু মেধাৱী ছাত্ৰ আজি এন্ধাৰৰ বাটেৰে অগ্ৰসৰ হৈছে, নিষিদ্ধ ঘোষিত সংগঠনত যোগ দিছে। গতিকে তেওঁলোক যে গৈছে, তেওঁলোক যোৱাৰ পাছত তেওঁলোকৰ ঘৰখনৰ মানুহবোৰ কেনেদৰে ভাগি পৰিছে। উৎসৱ পাৰ্বণবোৰত আমি দেখোঁ, প্ৰায় দেখোঁ তেওঁলোকৰ মাক দেউতাক, ভনীয়েক সকলোৱে চকুবোৰ চলচলীয়া হৈ থকা। কাৰণ তেনেকুৱা একোটা উৎসৱ পাৰ্বণবোৰত আপোন মানুহবোৰক সকলোৱে কাষত বিচাৰে। গতিকে মই এই গীতটো কৰিছিলোঁ ঘূৰিয়া। মই সেইকেইজন যুৱবন্ধুক উদ্দেশ্য কৰি গানটো লিখিছিলোঁ, যিকেইজন আজি এন্ধাৰৰ বাটেৰে অগ্ৰসৰ হৈছে। তেওঁলোকক মই ঘূৰি আহিবলৈ আহ্বান জনাইছিলোঁ যে আমি সকলোৱে মিলিজুলি গাঁৱা মানৱতাৰ জয়, মানুহৰ জয় গান মানৱতাৰ।